মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মানে আমাৰ গাঁৱৰ নামঘৰত মানে মামাহঁতৰ নামঘৰত গেট উদ্বোধনী আছে, তালৈ ওলাইছোঁ। তাত মানে আমাৰ ঘৰৰ ওচৰতে হয় মানে নামঘৰ, তো তাত ওলাইছোঁ আজি। নামঘৰত গৈ কিনে মই আপোনালোকক দেখাম বাৰু। তাত চবেই একেলগে ওলাইছোঁ আৰু মা, পাপা, বা। নামঘৰ পাইছোঁহি আৰু বেছি দূৰ নাই, মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে হয় নামঘৰটো। আধা মিটাৰমান দূৰ হ'ব আৰু। মই আপোনালোকক আমাৰ যিভাগ মানে গেট এতিয়া উদ্বোধন আছে দেখাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু বাকী পূৰা মানুহ ফুল হৈ আছে, মানে চবতকৈ দেৰিকৈ আহিছোঁ আমিয়ে। মই আপোনালোকক গেটভাগ দেখাম। পূৰা ৰাস্তা মানে হেৰি আছে। এয়া আমাৰ নামঘৰ মণিকূট। গেটভাগ দেখাই আছোঁ ৰ'ব। itu বিধায়ক মহোদয় খবৰ মতে ইতিমধ্যে মৰিয়নি পাৰ হৈছে বুলি শুনিছোঁ, গতিকে অকণমান সময় লাগিব। উপস্থিত আছে যাদৱ গগৈ, আমাৰ এই সকলো ক্ষেত্ৰতে সহায় কৰে অংকুৰ চুতীয়া, মাননীয় অতুল বৰা আমাৰ মাজত উপস্থিত হৈছে। অতুল বৰা আমাৰ পাই আমাৰ সরকার এখন ধ্বংস বিধায়ক আমি অভিনন্দন জানাবো। হ্যাঁ বাবা আমার বসে আছে হাতিয়ার মানে রাজা গরু এখানে কোনো জড়াইছো যে এরা পিছাতে এখন নমস্কার আমি অভিনন্দন জানাবো। হ্যাঁ হলো দীপিকা নাদের, ধন্যবাদ। অনিল গগৈ উপস্থিত আছে, তেখেতক আমি জনাইছোঁ। আমাৰ এজন ছাত্ৰ তেখেতে মঞ্চত নাই অভিনন্দন। আমাৰ মাজত এটা বহি আছে, বহুত কষ্ট কৰি আমাৰ মাজলৈ আহিছে জিলাগাঁৱৰ শশীপ্ৰিয়া। ইমান কষ্ট কৰি আমাৰ নিবেদন গ্ৰহণ কৰি উপস্থিত আছে, বহুত কষ্ট কৰি তেখেতক আমি এই মঞ্চলৈ আহ্বান জনাইছোঁ। আমরা আমি হারাইছো ইতিমধ্যে হয় এখানে কাম পরীক্ষা বিজ্ঞানের ছাত্রছাত্রী হিসেবে রয়েছে যদিও তাৰপিছত এতিয়া আৰু মানে আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক আহি আছে। তাৰপিছত গেটৰ উদ্বোধন হ'ব, তাৰপিছত আৰু এতিয়া মানে ৰখীয়া হৈ আছে, অলপ এইখিনিও কৰি আছে মানে। তাৰপিছত বিধায়ক আহিব, তাৰপিছত উত্তৰ পুৰুষৰ বাবে এভাগী গুৰুগৃহ নিৰ্মাণ কৰি থৈ গৈছিল। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ আশাহীয়া প্ৰচেষ্টাত এই নামঘৰভাগি চালুকীয়া অৱস্থাৰ পৰা সংযোজন আৰু সংবৰ্ধন কৰি অহা হৈছে। এই সংযোজন আৰু সংবৰ্ধন কৰাৰ কৃষ্ণ কৃষ্ণ তোৰণ ভাগে এতিয়া বন্তি প্ৰজ্বলন কৰা হৈছে, তাৰপিছত ফিতা কটা হ'ব।
ফিতা কটাৰ লগে লগে আয়তীসকলে উৰুলি দিব, দবা শংখ বজাই থাকিব। কৃষ্ণ উৰুলি দিয়ক। ইতিমধ্যে প্ৰথম ভাগ গৰুণ্ডৰ মূৰ্তিৰ অনাবৰণ কাৰ্যসূচী সম্পন্ন হৈছে। ইয়াৰ পিছত আমি আমাৰ গাঁৱৰে বিজেষ্ঠ আই পূৰ্ণ বৰা গানিকাৰ যি মৃন্ময় মূৰ্তি সেয়া অনাবৰণ কৰিবলৈ আহ্বান জনাইছোঁ। আমি দ্বিতীয় ভাগ মৃন্ময় মূৰ্তি গৰুণ্ড মূৰ্তি অনাবৰণ কৰিবৰ বাবে আমি সুৰেন বৰাদেৱক আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আমি অন্য এভাগ মৃন্ময় মূৰ্তি গানিকাৰ এই ভাগ আমি অনাবৰণ কৰিবৰ বাবে তপন শইকীয়া বাপক আহ্বান জনাইছোঁ। Olá!